खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि एम रनेन्द्र नार्जारिनि बाख्नायजाथाव हाबाफारि गोलाव बोसोर दैबानाजों भुगिनांनाय गामिफोरखौ रैखाथि खालामनानै होदों मावफुं सोद्रोमा रनेन्द्र नार्जारि बिथाङा सुक्लाय दैसानि रुगुङाव 17 किल'मिटारनिबो बांसिन माथावरिखौ मावफुंनानै होदों एम रनेन्द्र नार्जारि बिथाङा बीटीसीनि 29 नं सुक्लाय सेरफां बियाबाव गोदानै सुक्लाय दैसानि रुगुङाव माथावरि लुफुंनानै होनायखौ ओनसोलनाङैनो गोजोननाय फोरमायदों रायजो राजाफोरा नंगौ बोसोरफ्रोमबो सुक्लाय दैसानि दैजों मोननै दिगथिंबो थानाय गोबां गामि आरो गोबां आबादफोरा खहा जाबोगासिनो दंमोन बेखौ नोजोर होनानैनो एम रनेन्द्र नार्जारि बिथाङा सुक्लाय दैसानि रुगुङाव 17 किल'मिटारनिबो बांसिन माथावरिखौ मावफुंनानै होदों नंगौ 29 नं सुक्लाय सेरफां बियाबनि एमएलए रनेन्द्र नार्जारि बिथाङा आसामनि दै फुंखा बिफाननि मन्थ्रि बिथांखौ खावलायनानै 29 नं सुक्लाय सेरफां बियाबनि बेन्दोंआव थानाय सुक्लाय दैसानि मोन्नैबो रुगुङाव 30 कौटिनिबो बांसिन रांजों गासै 17 किल'मिटारनिबो बारा माथावरिखौ मावफुंनानै होदों मावफुं सोद्रोमा रनेन्द्र नार्जारि बिथाङा आरो रनेन्द्र नार्जारिनि बेबादि माथावरिखौ मावफुंनानै होनायखौ सुक्लाय सेरफां ओनसोलनि रायजो राजाफोरा रनेन्द्र नार्जारि बिथांखौ साबायखर बावहरदों गोटेखिनि কথা যে আমাৰ সমস্যা বানপানীৰে আছিল বানপানীৰ সমস্যা আগতে আমাৰ বহুত আছিল যিবিলাক আমাৰ মাটি আছিল বৰ্তমান এতিয়া সেইবিলাক মাটি নাই প্ৰায় নদীতে গৈছে এতিয়া আমাৰ যিখিনি মাটি আছে সেইখিনি আমি এতিয়া সংৰক্ষিত কৰি ৰাখিব পাৰিম যেহেতু আমাৰ ৰনেন্দ্ৰ নাৰ্জাৰি আমাৰ ডাঙৰীয়া আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ যিজন আমাৰ এতিয়া আমাৰ মাথৰিৰ অধীনত আছে পিয়ুষ হাজৰিকা তেখেতে আমাৰ সকলোখিনি অসম চৰকাৰে আমাৰ ইয়াত আগতে যিটো মাথৰি আছিল একদম সৰু আছিল আমি মানে আহা-যোৱা কৰিব পৰা নাছিলো এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত পিয়ুষ হাজৰিকাই আমাৰ গোটেইবিলাক আমাৰ যিখিনি আমাৰ নিষ্কচলা হওক বা যিবিলাক মাথৰি আছে সকলোবোৰ সম্পূৰ্ণ কৰি দিছে গতিকে আমি আমাৰ বিজেপি চৰকাৰক ধন্যবাদ জনাইছো আমাৰ ফালৰ পৰা আমাৰ নিষ্কচলা গাঁৱৰ পৰা আমাৰ যে এই মাথৰিটো আমি এনেকৈ ডাঙৰ হোৱা প্ৰথম দেখা পাইছো গতিকে আমাৰ এতিয়া আমি ভাবিছো যে আমাৰ যিখিনি মাটি আছে সেইখিনি যাতে ৰাইজে অতি সহজে আমাৰ কোনো খেতি নষ্ট নোহোৱাকৈ কামখিনি কৰিব পাৰিব সেইখিনি সংৰক্ষিত কৰি ৰাখিব পাৰিব আৰু আমি বিশেষ নকওঁ আগৰজনে কৈ গ'ল বিজেপি চৰকাৰক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছো আমি ধন্যবাদ জ্ঞাপন কৰিছো যোৱা সময়খিনিত আমি বহুত বানপানীৰ সন্মুখীন হ'বলগীয়া হৈছিল বহুত আমি ক্ষতিগ্ৰস্ত হৈছিলোঁ খেতি পথাৰে হওক বা পশুধনে হওক বিভিন্ন ধৰণে আমি ক্ষতি হৈছিলোঁ এই বানপানীৰ ফলত কিন্তু আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে তেওঁৰ যি এই বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকা ডাঙৰীয়া তেখেতৰ পদক্ষেপত আজি আমাৰ যি শুক্লাই চাৰভাং সমষ্টিত এই আমাৰ নিষ্কচুলাৰ পুৰা হেৰিলৈকে আপোনাৰ ইফালে ৰনেন্দ্ৰ নাৰ্জাৰিৰ সহযোগত তেখেতসকলে আমাৰ এই মাথৰিটো সম্পূৰ্ণকৈ ধুনীয়াকৈ নিৰ্মাণ কৰি দিছে তাৰ বাবে আমি আমাৰ ৰাইজৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ বিভিন্ন সমস্যা আমি জড়িত হৈ আছিলোঁ কিন্তু লাহে লাহে তেখেতসকলে আমাৰ এই সমস্যাসমূহত চকু দিছে আৰু সমাধান কৰাৰ বাবে চেষ্টা চলাই আছে বিশেষকৈ আমাৰ বানপানী এৰিয়া যিহেতুকে বানপানীৰ সমস্যাটোৱে আমাৰ মূল সমস্যা গৰাখহনীয়া হওক বা আমাৰ মাথৰি সমস্যাটোৱে হওক সৰুকৈ তেওঁকে আগতে নিৰ্মাণ কৰিছিল আগৰ যিকোনো চৰকাৰ আছিল বা হেৰি আছিল সৰুকৈ নিৰ্মাণ কৰা আছিল কিন্তু এইবাৰ তেখেতলোকে বিভিন্ন টেকনলজিৰ দ্বাৰা নিৰ্মাণ কৰিছে আৰু জিঅ' বেগ বহুত ডাঙৰ জিঅ' বেগ ইয়াত ব্যৱহাৰ কৰিছে আৰু আমি এইবাৰ আমি শংকামুক্ত হৈছোঁ যে এইবাৰ আমি বানমুক্ত হৈ থাকিব পাৰিম আগতে সমস্যা হৈছিল মই সেইটোৱে কৈছোঁ যে আগতে সমস্যা হৈছিল কিন্তু সেই সমস্যাসমূহত আমি ভালদৰে চকু দিয়া নাছিলে আগৰ চৰকাৰবিলাকে আৰু কিন্তু এইবাৰ বিজেপি চৰকাৰ অহাৰ লগে লগে পিয়ুষ হাজৰিকা ডাঙৰীয়া তেখেতে অসম চৰকাৰৰ ফালৰ পৰা বিটিচি চৰকাৰক বাদ নাচাই অসম চৰকাৰৰ ফালৰ পৰা তেখেতসকলে এই মাথৰিটো আমাক সুন্দৰভাৱে নিৰ্মাণ কৰিছে আৰু এনেকুৱা মাথৰি এইখিনি আমি দেখা পোৱা নাছিলোঁ যে আমাৰ এই শুক্লাই নৈত এনেকুৱা মাথৰি এই প্ৰথম হোৱা যেন আমাৰ অনুভৱ হৈছে এইটো নিষ্কচুলা গাঁও হয় শুক্লাই চাৰভাং সমষ্টি আৰু আমাৰ বিধানসভা সমষ্টি হিচাপে এইবাৰ নতুনকৈ গুৰেশ্বৰ সমষ্টি হৈছে